মই ভাৰতে কৈছো কথা আৰু আবৃত্তি শাহানুৰ ইছলাম। বাপুজী, মই ভাৰতে কৈছো মোক এবাৰ চাবলৈ আহা না। আজি তোমালৈ ঘনাই মনত পৰিছ, মোৰ চুবুৰীয়া ৰাষ্ট্ৰই মোক ইটিকিং কৰে হাঁহে। মোৰ এই ল'ৰা ছোৱালী আজি পানীৰ তলৰ কাই থোৱা বাবে। তুমি গঢ়ি থৈ যোৱা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আজি নাই। তোমাৰ অহিংসা নীতিক পৰিহাৰ কৰিছে গৰ্ধৱ জনতাই। হিংসাই চানি ধৰিছে মোক। আজি তোমাৰ ছবিত মকৰাই বা সাজে, তোমাক হত্যা কৰা নাথুৰাম গডছে কিছুমান হিন্দুত্বৰ কোলাত জন্ম লোৱা নৱজাতকৰ প্ৰভুস্বৰূপ। প্ৰতিনিয়ত তেজেৰে ৰাঙলী হয় মোৰ বুকু। ধৰ্মৰ নামত ৰাজনীতি কৰি হিন্দুৱে মুছলিমক আৰু মুছলিমে হিন্দুক সুযোগ বুজিয়েই খুটিছে। ক্ষতবিক্ষত কৰিছে মোৰ ৰূপ, যৌৱন, সৌন্দৰ্য। আজি অত যুগ পিছত তোমালৈ কাবও কৰিছো, পাৰিলে এপাক আহা। হিংসাত্মক হোৱা ভণ্ড ৰাজনৈতিক নেতাবোৰক এহিকনি দি যোৱা। মোৰ অনুৰোধ তোমালৈ, তুমি আহিবানে? তুমি আহিলে আকৌ মছজিদত আজান হ'ব, মন্দিৰত শংকা বাজিব, তগৰ ফুলিব, পেঁপা বাজিব, ভাৰতবৰ্ষখন আকৌ জ্বলিব। আকৌ সকলোৱে একেলগে গাব ৰবীন্দ্ৰনাথৰ সেই গান।